নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰেইনব' কেচপ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহক আজি মোৰ নেপিয়াৰ ঘাঁহখিনি দেখুৱাওঁ বুলি ভাবিছোঁ। নেপিয়াৰ ঘাঁহখিনি দেখুৱাওঁ। মোৰ অনুগ্ৰহ কৰি মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আহক এয়া মই নেপিয়াৰ ঘাঁহখিনি দেখুৱাওঁ। এইখিনি দেখিছে নেপিয়াৰ ঘাঁহখিনি। এইখিনি এতিয়া 1.5 মাহমান হৈছে ৰোৱা নেপিয়াৰ ঘাঁহখিনি। এয়া দেখিছে, এয়া নেপিয়াৰ ঘাঁহখিনি 1.5 মাহমান হৈছে ৰোৱা। আৰু এইবোৰ আগতে ৰোৱা 9 মাহমান হ'ল। এইবোৰ এয়া দেখিছে, ইপানেও ৰুই থৈ দিয়া আছে। সৰু এডোখৰ মাটিতে কৰিছোঁ। ইয়াতে ঘাঁহৰ খেতিখিনি কৰিম বুলি ভাবিছোঁ, কমটি জেগাত। এইবোৰ ইয়াতো ৰুই থৈছোঁ। এয়া দেখিছে, এইবোৰ নেপিয়াৰ ঘাঁহবোৰ। এয়া আৰু ইয়াৰ পৰা এতিয়া কাটিং ওলাব এইবোৰৰ পৰা, আৰু ৰুম বুলি ভাবিছোঁ মই। আৰু এইবোৰ ইয়াৰ পৰা কাটিং ওলাব আৰু ৰুম বুলি ভাবিছোঁ মই। ইয়াৰ কাটিং কৰিব হৈ গৈছে আৰু কাটিং কৰিম পিছত, বৰষুণ দিলে। বৰষুণটো দিয়ে আছে এইকেইদিন। ইয়াতো ৰুইছোঁ, এইপানেও ৰুইছোঁ। আৰু এইটো মোৰ ছাগলীৰ ঘৰটো। ইয়াতে মই ছাগলীখিনি ৰাখোঁ। এইবোৰ দেখিছে নেপিয়াৰ ঘাঁহ, ইয়ালৈকে ৰুই থৈছোঁ। এইবোৰ ইয়াত ৰুই থৈছোঁ। এয়া দেখিছে, 1 ফুট 2 ফুটমান দূৰত ৰুইছোঁ মই। দেখিছে, এয়া নেপিয়াৰ ঘাঁহখিনি। আৰু এইপানেও আছে, প্ৰায় ইমান দূৰত্বতে ৰুইছোঁ। 1 ফুট আৰু বা 2 ফুট দূৰত ৰুইছোঁ। এয়া নেপিয়াৰ ঘাঁহখিনি গ্ৰ'থ কেনেকুৱা আছে জনাব। আৰু ইয়াত ছাগলী সোমাই যায়, ছাগলীয়ে খাই কাৰণে এনেকুৱা পাতবোৰ এনেকুৱা হৈছে। ইয়াতো কাটিং কৰিব হৈছে। এয়া দেখিছে, ইয়াত কেইটা পুলি ওলাইছে হিচাপ কৰোঁ ৰ'ব। 1 2 3 4 5 6 7 8 9 10, প্ৰায় 15টামান পুলি ওলাইছে। ইয়াৰ ডাঙৰেই হ'ল। ইয়াৰ পৰা কাটিং কৰিব হ'ল, আৰু কেইদিনমান পিছত কাটিং কৰিম মই। আহক আৰু ইপানে দেখুৱাওঁ। এয়া মই 1 ফুট 2 ফুটমান দূৰত ৰুইছোঁ। 2 ফুটমান দূৰত্ব হ'ব এনেকৈ ৰুইছোঁ। এয়া দেখিছেই, এইজোপা এজোপা আৰু এইজোপা এজোপা। তাৰপিছত এইখিনিত ৰুইছোঁ, এইখিনিত ৰুইছোঁ এজোপা। তাৰপিছত এইপানে এজোপা ৰুইছোঁ। ইয়াত নিম গছ আছে। তাৰপিছত এইজোপা এজোপা। তাৰপিছত এইজোপা চুবাবুল বুলি কয় বোলে। এইজোপা হয়নে নহয় জানো, চুবাবুল গছ বুলি কৈছে ভিডিঅ'ত, মানে ময়ো দেখি থাকোঁ।